everyone. ৰাতি দেৰিকৈ বিহু চাই আহিলোঁ। বিহু চাই বহুত ভাল লাগিল। বহুত মানুহ হৈছিল। বিহু চাবলৈ যাওঁতে আমি চিট পোৱাই নাই, থিয় হৈ চাব লগাত পৰিছে। অহাৰ আগে আগেহে অকণমান বহিবলৈ পাইছিলোঁ। তো বিহু চাই ৰাতি দেৰিকৈ আহিলোঁ। দেৰিকৈ অহাৰ কাৰণে ৰাতিপুৱা শুই উঠোঁতেও দেৰি হ'ল। কমচে কম 6:30মানটো বাজিল ৰাতিপুৱা শুই উঠোঁতে। বহুত জেগাৰ পৰা পাৰ্টি আহিছে আৰু চবৰে নাচবিলাক ভালেই হৈছিল। দলবিলাকৰ এয়া টিকিলাটো হোৱা নাই, আমাৰ লগতে গৈছিল। কাম বন কৰি এয়া আটা মাৰি ল'লোঁ। ৰাতিপুৱা ভাত খোৱাৰ সময় নহয়গৈ। আচলতে আমি ভাতেই খাওঁ, কিন্তু আজি ভাত নাখাওঁ, টাইম নাই, দেৰি হ'ল আমাৰ উঠোতে। সেইকাৰণে আটা মাৰি ল'লোঁ। এয়া অমিতা আলু তৰকাৰী বনাম। তেল গৰম হ'ল। এয়া পাঁচফোৰণ দিলোঁ তেলত, কেঁচা জলকীয়া দি লৈছোঁ। আজি নিৰামিষ বনাইছোঁ, কাৰণ আমাৰ ঘৰৰ ওচৰতে আজি পূজা, যাৰ কাৰণে আমি আজি নিৰামিষ খাম। তো এনেদৰে ৰাতিপুৱাতে উঠোতে দেৰি হ'ল, গতিকে এনেকৈ আৰু ব্ৰেকফাষ্ট কৰিলোঁ। এনেদৰে অমিতা আলু তৰকাৰী বনাই খাই ভাল পাই, কিছুমানে বেয়া পায়, কিন্তু মই বিৰাট ভাল পাওঁ এনেদৰে নিৰামিষ তৰকাৰী বনালে। আৰু ল'ৰাৰ কাৰণে তাক ৰুটি নিদিলোঁ, ল'ৰাৰ কাৰণে দালি আলু আৰু চাউল কিবা চব্জি দি পিনে বনাই ল'লোঁ। তাক ভাতে খুৱাম। আৰু এতিয়া নিমখ হালধি দি লৈছোঁ, দি পিনে ভালদৰে লৰাই ল'ম। বিহু চাই আহোঁতে দেৰি হোৱাৰ কাৰণে অলপ উঠোতেও দেৰি হ'ল। সোনকালে দেৰি নহয়, ল'ৰাৰ স্কুল থাকে, 5টামান বজাতে উঠোঁ, কিন্তু আজি আৰু স্কুল নাই তাতে, আৰু সেইকাৰণে উঠিলোঁ দেৰিকৈ। ইয়াৰ ৰেড চিলি পাউডাৰ আৰু পনীৰ মছলা আছিলে, তাকে দি দিলোঁ। ভাজিখিনি খাবলৈ বিৰাট সোৱাদ হৈছিল। আৰু ছাইডত গাখীৰ গৰম কৰি দিলোঁ। ল'ৰাই পেহীয়েকৰ লগত ৰুটি বনাত ব্যস্ত হৈ আছে। আমি ইমান ধনী মানুহ নহয়, কিন্তু যিয়ে নহওক, যেনেকৈ আছোঁ সেইখিনিয়ে মোৰ কাৰণে ভাল। ইয়াৰ ৰুটি বেলি ল'লোঁ। মই জোখতকৈ বেছি আশা নকৰোঁ, কিন্তু যিখিনি আছোঁ সেইখিনিতে সুখত থাকিবলৈ চেষ্টা কৰোঁ। মানুহৰ জীৱননো আৰু কেইদিন, নহয় জানো? এতিয়া ৰুটি বনাই ল'লোঁ জুইতে। আমাৰ মানুহ বেছি, গতিকে জুইতে বনাই লৈছোঁ, গেছত বনাবলৈ অলপ অসুবিধা হয়। তো আজিৰ ভিডিঅ'টো ইমানেই। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এনেদৰেই কৰিলোঁ। আজি এইখিনিলৈকে দেখুৱালোঁ। আপোনালোকে জনাবচোন কমেণ্ট কৰি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকৰ আশীৰ্বাদতহে আগুৱাব পাৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।